প্ৰিয় দৰ্শক, আজি মাত্ৰ কিছুদিন আগত আমি অসমবাসী সন্মুখীন হৈছোঁ প্ৰলয়ংকাৰী বানৰ। দেখিছোঁ কিদৰে বানে নিমিষতে ধাহিমুহি নিছিল শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বিভিন্ন অঞ্চল। অসমৰ পিছত এইবাৰ নেপাল। যোৱা ২৬ আগষ্ট তাৰিখে নেপাল তিব্বত সীমান্তত সংঘটিত হয় আকস্মিক বান পৰিস্থিতিৰ। ভোটে কুশী ত্ৰিশূলী নদীত অহা এই প্ৰলয়ংকাৰী বানত পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি মৃতকৰ সংখ্যা ১৭৭ জনলৈ বৃদ্ধি হৈছে। ১৩০০ জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীনৰ প্ৰায় ৫১৭ জন বিদেশী নাগৰিক বুলি তথ্য লাভ কৰা হৈছে। তাৰ ভিতৰত ১৭৮ জন ভাৰতীয়, ৬৫ জন আমেৰিকান, ৫৩ জন ইউক্ৰেইনৰ আৰু ৩৫ জন অষ্ট্ৰেলিয়াৰ নাগৰিক আছে। সন্ধানহীন হৈ আছে নিৰাপত্তাৰক্ষী, নেপাল সেনা, নেপাল আৰক্ষীৰ সদস্যও। নেপালত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। সন্ধানহীনৰ লগতে মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা কৰা হৈছে। নমস্কাৰ, মই তাপসী বৰ্মন। আপোনালোকে চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। নেপালৰ এই বানৰ কাৰণ কি? এই বানত ক্ষতিগ্ৰস্ত হ'ব পাৰে নেকি অসম নাইবা উত্তৰ পূৰ্বাঞ্চল? এই বিষয়ে সবিশেষ জানিবলৈ আমি অনলাইন যোগে কথা পাতিছোঁ IIT ৰুৰকীৰ জলসম্পদ উন্নয়ন আৰু পৰিচালনা বিভাগৰ অধ্যাপক ডক্টৰ নয়ন শৰ্মাদেৱৰ সৈতে। আহকচোন শুনো তেখেতে কি কয় এই সম্পৰ্কত। তেওঁলোকে যিটো ইনফৰমেশ্যন দিলে যে চাইনা নেপাল বৰ্ডাৰত এটা ভূমিকম্প আহিছিল 4.4 ৰিক্টাৰ স্কেলত, আৰু সেই ভূমিকম্পটোৱে তাত মানে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড এটা হওঁ অৱস্থাত আছিলে। সেইটোক ভূতকুচি বুলি নদী এখন, সেইটোক মানে ভাঙি দিলে। সৰু ডেম এটা, মানে নেচাৰেল ডেম হোৱাত বহুত পানী আহি একেবাৰে বাকীখিনিতো চবেই জানে কি হ'ল। এইটো মেইনলি এই যে গ্লেচিয়াৰ ক্লাইমেট চেঞ্জৰ কাৰণে গ্লেচিয়াৰৰ টেম্পাৰেচাৰ বাঢ়ে, গতিকে সেইবোৰৰ কাৰণে হৈছে। ছাৰ, এই বানৰ ফলত অসম বা উত্তৰ পূৰ্বাঞ্চলত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ উত্তৰত আছে অৰুণাচল প্ৰদেশ আৰু ভূটান আছে। বিশেষকৈ এই দুইখনতে যিমান নদী, সব নদীত এই গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড হোৱাৰ আশংকা বুলি জনোৱা নাই। তাৰে কেইখনমান নদীৰ অলপ আশংকা জনাইছে। NDMAৰ মতেতো প্ৰায় ২৭টা স্থানতে গ্লেচিয়াৰ লেক হ'ব পাৰে তেওঁলোক, কিন্তু মই তাৰে কেইখনমানতহে এতিয়া কথাটো ক'ম। এখন হ'ল চিয়াং বা দিহং, কাৰণ তাৰ ওপৰত যিখন ইয়াৰলুং চাংপট, সেইখনত বহুত গ্লেচিয়াৰ আছে, অসংখ্য, হাজাৰ হাজাৰ। এই গ্লেচিয়াৰবোৰৰ এই ক্লাইমেট চেঞ্জৰ কাৰণে, টেম্পাৰেচাৰ ৰাইজৰ কাৰণে, সেইবোৰতো বহুত মানে কিছুমান আশংকাৰ স্থল আছে। প্ৰথম আগে পিছে হৈছে লেণ্ডশ্লাইড হৈ। দ্বিতীয়তে হ'ল কামেংখন অসমত আহি জীয়া ভৰলি বুলি কয়। কামেঙৰো এজ পাৰ যিটো চাইণ্টিফিক ডাটা, তাৰ যিটো গ্লেচিয়াৰ, সেই গ্লেচিয়াৰটোৱে এটা লাহে লাহে লেক এটা হৈ আছে। গতিকে কামেঙৰ পৰা এটা আমি চিন্তা জনক পইণ্ট আছে সেইটো, আৰু সেইখন বিশেষকৈ যিহেতু আহি অসমত জীয়া ভৰলি বা ভৰলি হয়। আৰু তৃতীয় হ'ল টাৱাংখনো অৰুণাচল প্ৰদেশৰ পৰা আহে, আৰু সেইখনৰতো গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড, শ্বৰ্টকৈ গ্লফ বুলি কয়, গ্লফ, তাতো এটা গ্লফ হোৱাৰ আশংকা আছে। আৰু সেইখন আহি মানাসত মিলিছে। গতিকে সেইখনে এই তিনিটা ইমিডিয়েট থ্ৰেট। আৰু তাৰ বাহিৰে
ভূটানৰ পৰা 2-3খন নদীৰ আশংকা আছে। তাৰ এখন হ'ল মানাসৰ টাৱাঙৰ পৰাতো আহিব পাৰেই, আকৌ কুৰিচু বুলি আৰু এটা ভূটানত নদী আছে, হয় তাৰ ওপৰতো গ্লফ ফৰ্ম কৰিছে। গতিকে কুৰিচুৱে যদি এৰি দিয়ে হয় তেন্তে হয় মানাহত সাংঘাতিক ঘটনা হ'ব, কাৰণ কুৰিচুৰ পানী আহিব গ্লফৰ, আকৌ টাৱাঙৰো আহিব। কি হ'ব পাৰে মই ঠিক ধৰিব পৰা নাই। আৰু তাৰপিছত আহিলে সোণকোষখন ভূটানত পুনাত চাংচু বুলি কয়, তাত এটা ডেমো বনাই থোৱা আছে। আৰু কিন্তু পুনাত চাংচু আৰু এইবোৰত মনিটৰিং ষ্টেচনো আছে, কিন্তু ৱাংচু এনেকে, কিন্তু তাতো এটা গ্লফৰ চিন্তাজনক কথা আছে। আৰু ছিকিমৰ এফেক্টটো অসমলৈ নাহে, যদিও যোৱা বছৰ ছিকিমৰ চাউথ লোনাকত এটা গ্লেচিয়াৰ লেক বাৰ্ষ্ট কৰিলে। সেইটো ইমান শক্তিশালী আছিল যে এইটোৱে 500 কিলোমিটাৰ গৈ বাংলাদেশ পাইছিল। একজেক্টলি 500 নহয়, 300 কিলোমিটাৰ। গতিকে এই এই এইকেইখন যে মই শ্বৰ্টকৈ ক'লো, এইকেইখনৰ পৰা এটা চিন্তাৰ কাৰণ এটা আছে। এতিয়া আমি কি কৰা উচিত? হয় এইকেইটাতো টেম্পাৰেচাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে হোৱাৰ খুব আশংকাটো আছে। এইটো একজেক্টলিটো আৰু ডাঠি ক'ব নোৱাৰি, কিন্তু হোৱাৰ আশংকা আছে, যেনেকে নেপালত হ'ল হয় বা চাউথ লোনাত। গতিকে আমি এটা হৈছে যে আৰ্লি ৱাৰ্ণিং চিষ্টেম এটা ডেভেলপ কৰিব লাগিব। আৰু এই আৰ্লি ৱাৰ্ণিং চিষ্টেমৰ কাৰণে মনিটৰিং কেইবাটাও ছেটেলাইট আৰু ছেটেলাইট ইমেজ আৰু ড্ৰোনৰ সহায়ত, ইনছেট ছেটেলাইট যেনেকে আছে, এইকেইটা মনিটৰিং কৰি অলৰেডি কৰে এইবোৰে, কিন্তু সেই ইনফৰমেশ্যনটো ৰাইজলৈ পাব লাগিব। আৰু আজিকালি এইটোৰ কাৰণে অট'মেটেড মোবাইল SMS এলাৰ্ট ওলাইছে, অট'মেটেড, যিটো শিৱসাগৰত নহ'ল, যিটো চৰাইদেউতো নহ'ল। গতিকে অট'মেটেড মোবাইল SMS যাব লাগিব, চাইৰেন বাজিব লাগিব। আৰু এইবিলাক চ'লাৰ পাৱাৰ হ'ব লাগিব, কাৰণ যদি পাৱাৰ ফেইল কৰে তেতিয়াতো দিগদাৰ হ'ব। গতিকে চ'লাৰ পাৱাৰ হ'ব লাগিব। গতিকে খুব ইম্পৰ্টেণ্ট হ'ল যে আৰ্লি ৱাৰ্ণিং চিষ্টেমটো খুব শক্তিশালী কৰিব লাগিব। আৰু ইয়াতে মই এটা নতুনকৈ উনুকিয়াই দিওঁ যে আমেৰিকাৰ USGS, ইউনাইটেড ষ্টেটছ জিঅ'লজিকেল ছাৰ্ভে, তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা তাতো হয়। গতিকে তেওঁলোকে দুটা নতুন ছফ্টৱেৰ ডেভেলপ কৰিছে, ফ্ৰীলি এভেইলেবল, কিনিবও নালাগে, টিউটৰিয়েলো আছে। এটাৰ নাম হ'ল মাৰ্ভ মানে মুভিং এয়াৰক্ৰাফ্ট ৰিভাৰ ভেলচিমেট্ৰি। এইটো মাৰ ড্ৰোন দি কৰিব পাৰি, কাৰণ হয় এয়াৰক্ৰাফ্ট নোৱাৰি। আৰু দ্বিতীয়টো মই বেছি লম্বা নকৰোঁ, ট্ৰিভিয়াটো হৈছে that is toolkit for river image velocimetry। এইটো দি ট্ৰিভিয়াটো ফ্ৰী। এইটোৰ সহায়ত প্ৰতি মুহূৰ্তত আমি যদি এই কেইটামান যিকেইটা বিপদজনক, সেইকেইটা যদি আমাৰ অসমৰ ৰিমট চেন্সিং গ্ৰুপ আছে বা বৰাপানীটো আছে, তেওঁলোকে কৰি ৰাইজক সতৰ্ক দিব লাগিব। তেতিয়া যেনেকে এইটো আমেৰিকাত বা অইন ঠাইত 5-6 ঘণ্টা আগেই গম পাই যায়, তেতিয়া মানুহে তাৰ পৰা আঁতৰি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। আজিকালি মডেলিং কৰে, মেথমেটিকেল মডেলিং কৰে,
কৰি পেলাই যদি ইমান ডাঙৰ এটা যিটো নেপালত দেখিলো হয় এনেকুৱা ধৰণৰ এটা যদি আহে গ্লফ ৰিলিজ হৈ যায় তেতিয়া কিমান এৰিয়া এফেক্ট হ'ব কি হ'ব এইটো আমি আগতীয়াকৈ মেথমেটিকেল মডেল কৰি ডাঙৰ একো টান নহয় কৰি এইটোৰ যিমান এৰিয়া তাত এফেক্টেড হ'ব আগতীয়াকৈ সেইটো কৰি থব পাৰি কৰি সেইবোৰ ঠাইত যিবিলাক ধৰণৰ প্ৰিকশ্যন ল'ব পাৰি বহুত প্ৰিকশ্যন আছে এইবোৰ NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে অলৰেডি মেনুৱেল বনাই থৈছে কিন্তু ঠাইখিনিতো আমি উলিয়াব লাগিব তাহাঁতে উলিয়াই নিদিয়ে গতিকে অসম চৰকাৰে যিবোৰ মেথমেটিকেল মডেলিং কৰি ছেটেলাইট ড্ৰোন ষ্টাডি কৰি মাৰ্চ ষ্টাডি কৰি USGSৰ ট্ৰিভিয়াৰ সহায়ত ষ্টাডি কৰি ছফ্টৱেৰ চব কৰি পেলাই তেওঁলোকে আগতীয়াকৈ ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছটো কৰিব লাগিব সাজু থাকিব লাগিব আৰু সেই মানুহবোৰৰ কমিউনিটিকো আগতীয়াকৈ সতৰ্ক কৰি থব লাগিব তেতিয়া তেওঁলোকে কি ধৰণৰ মানে নিজৰ প্ৰাণ বচাবলৈ বা সা সম্পত্তি বচাবলৈ কি প্ৰিকশ্যন ল'ব পাৰে এইটো খুব দৰকাৰী এই কামটো আজি হোৱা হ'লে হয়তো শিৱসাগৰত বা বিশেষকৈ শিৱসাগৰেই কৈছো দিখৌৰ ইমান ডাঙৰ এটা দুৰ্যোগ নহ'লে ছাৰ আপুনি ইমানখিনি সময় দিলে আমাক তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছো ধন্যবাদ